हेलो गाइस गुड मॉर्निंग। আৰু এতিয়া হৈছে 6টা আৰু আপোনালোকক লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে আমি এটা জেগাত গৈ আছোঁ আৰু ক'ত গৈ আছোঁ সেইটো কোৱা নাছিলোঁ, কিন্তু মানে গৈ আছোঁ আমি গুৱাহাটীলৈ। কিন্তু কিয় গৈ আছোঁ কেলৈ গৈ আছোঁ তাত গম পাব। কিছুমান ইম্পৰ্টেণ্ট কাম আছে, সেয়াও দেখাম আৰু আপোনালোকক আজি বহুত ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এতিয়া আমি এতিয়া ওলাই ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ আৰু যাওঁতে আমি বাইক লৈ যাম, যিহেতু কাম আছে গুৱাহাটীত জানেই কিমান ভিৰ, সেইটো কাৰণে বাইকখন লৈ গ'লে আমাৰো সুবিধা হ'ব। তো এতিয়া আমি একেবাৰে গৈ থাকোঁতে আপোনালোকক দেখাম। তো এতিয়া আমি ঘৰৰ পৰা ওলাই যাম, আপোনালোকে চাই থাকিব। হে গাইছ, এতিয়া আহিছোঁ অলপমান পিনাজহঁতৰ ঘৰত, মানে পেহীহঁতৰ ঘৰত। কালি এই বস্তু এটা আনিব পাহৰিলোঁ কালি ৰাতি, তো এতিয়া সেইটো পটককৈ বোলো লৈ যাওঁ। তাইক ফোন কৰি দিছোঁ, তাই ৰেডি ৰাখিছে। লৈ পেলাই তাত নেদেখাওঁ একো, কাৰণ তাই শুই থাকিব পাৰে ন, তো ডাইৰেক্ট বস্তুটো লৈ পেলাই আমি ওলাই দিম। ল'লোঁ বস্তুকেইটা, ট্ৰাইপড আৰু মাইক, তো এইটোৱে হৈ যাব। চেল্ফি ষ্টিক অলৰেডি আছে। তো এতিয়া ৰেডি হ'লোঁ, বাইকত বহিলোঁ, এতিয়া যাত্ৰা আৰম্ভ আৰু। গাইছ, আহোঁতে আহোঁতে হাতী বাপু দেখা পালোঁ ৰাতিপুৱা। চিনটো লৈ পেলাই কি মজা লাগিছে। সেই গাইছ, আহি এতিয়া জাগিৰোড পাইছোঁ, মানে জাগিৰোডৰ টমাটলি ন, টমাটলি পালোঁহি আৰু এতিয়া হোটেলত সোমাইছোঁ। অলপ চাহ খাওঁ, চাহ খাই পেলাই আকৌ মানে যাম। অলপ বাইকখনো ৰেষ্ট পাব আৰু আমাৰো পেটটো অকণ শান্তি হ'ব। এতিয়া চাহটো খাই লওঁ, তাৰপিছত হৈ গ'ল পেট পূজা। এতিয়া যাওঁ আৰু লাহে লাহে আগবাঢ়ি গৈ থাকোঁ। এতিয়া হেণ্ড অভাৰ কৰিছোঁ চুমিতক চলাওক অলপমান, মই বহুতখিনি টানি দিয়ে। এতিয়া মোৰ চলাওক আকৌ খাওঁতে এতিয়া আমি আকৌ যাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। সেই গাইছ, আহি যোৰাবাট পাৰ হ'লোঁ আৰু এতিয়া খানাপাৰা সোমামেই আৰু মানে সোমাওঁ আৰু পেট্ৰল ভৰাই ল'লোঁ ইয়াত, যিহেতু আমাৰ তাতকৈ ইয়াত পেট্ৰলৰ দামটো কম হয়। আমাৰ মানে গোটেই অসমৰ ভিতৰত আৰু যোৰাবাটতে পেট্ৰলৰ দামটো কম হয় নহয়? মেঘালয় পৰে একচুৱেলি, মানে মেঘালয় পৰে আৰু এখন জেগা মানে নপৰে, টেক্সটো অলপমান কম আৰু সেইকাৰণে আমি ইয়াত পেট্ৰলটো ভৰাই ল'লোঁ। মানে তাৰ ঘৰৰ পৰা 400 ভৰাই দিলোঁ, ইয়াত 550 ভৰাই ল'লোঁ। এতিয়া টেনশ্যন নাই আৰু পেট্ৰলৰ। এতিয়া আমি আগবঢ়াওঁ আৰু লাহে লাহে আমি য'ত যাবলৈ আহিছোঁ তাত পালোহিয়ে, তাত যাম। তাৰপিছত আপোনালোকক দেখাম। এতিয়া আমি গৈ লওঁ। গাইছ, আহি পাইছোঁহি জালুকবাৰী আৰু অথনিৰ পৰা আহোঁতে জামেই পাই আছোঁ। মানে এনেকুৱা ৰ'দ দিছে। এতিয়া চাওঁ আৰু অকণমান দিন আছে। মানে আমি একচুৱেলি গৈ আছোঁ মানে আমিনগাঁও ন, আমিনগাঁও গৈ আছোঁ। তাত কিয় গৈ আছোঁ আপোনালোকক কমগৈ। এতিয়া ইমানেই মানে যাম, ৰ'দত থাকিব পাৰে। আপোনালোকে গম পাইছে চাগে ৰ'দটো কিমান। এতিয়া গৈ লওঁ আৰু। সেই গাইজ, আহি পালোঁহি, মানে ফাইনেলি আহি পালোঁহি GNRC হস্পিটেল আমিনগাঁও। আহিবলগীয়া হৈছে ইয়াৰ কাৰণে। মই একচুৱেলি এটা ট্ৰিটমেণ্ট কৰাব লগা আছিলে, চেকআপ। মানে কাৰণটো কি, অমিত কাকাৰ প্ৰব্লেম এটা আছে, চাইনাছৰ প্ৰব্লেম, মানে নাকৰ চাইনাছৰ প্ৰব্লেম আছে। তো বহুত দিনৰ পৰা মানে হস্পিটেল আহিম আহিব পৰা নাই। আজি যেনে তেনে টাইম মিলাই আহিলোঁ আৰু তাৰ মানে আজি চেকআপটো কৰাম।
যদি কিবা কাৰণে অপাৰেশ্যন কৰিবলগীয়া হয় তে অপাৰেশ্যন কৰিবলৈ আকৌ আহিব লাগিব চাগে পিছত ন তে প্ৰথমতে ডক্টৰৰ ওচৰত গৈ লওঁ তাৰপিছত আপোনালোকক দেখাইছোঁ আজি মেইন কামটো হ'ল গুৱাহাটীত অহা এইটো কামেই তাৰপিছত আৰু কেইটামান কাম আছে অমিত কাকাই আৰু এটা কাম আছে বাকী আৰু কিবা কিবি কৰিম আপোনালোকে চাই থাকিব আৰু টিকা বিষাই গৈছে গাইছ বহি বহি এনেকুৱা চাম টিকা বিষাই গৈছে এতিয়া ব'লা ডক্টৰক ভিজিটটো কৰি লওঁ তাৰপিছত আৰু আগলৈ যি হয় হৈ থাকিব আৰু Hey guys, অমিত কাকা এতিয়াও নাম মাতাই নাই ডক্টৰে বহুত টাইম হ'ল আমি অহা প্ৰায় হস্পিটেলত 1 ঘণ্টামান হৈ গ'ল চব কৰিলোঁ কমপ্লেইন যিমান যি কৰিবলগীয়া আছিল চব অফকে হৈ গ'ল বাকী এতিয়া আমি ভাবিছোঁ অকণ চাহ খাই লওঁ অকণ বহুত ভোক লাগিছে তেনেকুৱা হেভি খানা খাই অহা নাছিলোঁ ঘৰত আৰু তাৰপিছত ভাত খামগৈ পিছত এতিয়া বৰ্তমান অলপ চাহ খাই লওঁ তাৰপিছত আপোনালোকক দেখাম সোনকালে ডক্টৰৰ ওচৰত ওলাই যাব লাগিব আৰু যদি হৈ যায় আৰু পিছত ইয়াৰ পিছত আকৌ বেলেগত যাব আছে আপোনালোকক দেখাই গৈ থাকিম For that, we have to give you medicine. That won't be treated with surgery. Okay. You have to take medicine as long and try to avoid what is causing your sneezing. And what like charges will be there for nose Surgery. surgery? Here it's around 25,000. 25,000. Okay. হে গাইজ ফাইনেলি ডক্টৰৰ ওচৰৰ পৰা ওলাই আহিলোঁ আগবেলাই সোমাই পিছবেলা ওলাইছোঁ এতিয়া ইমানেই দেৰি লাগিছে মানে ইমান মানুহ বহুত লেটকৈ মানে আমাৰ নাম পৰিছে মানুহৰ কাকাৰ নাম বহুত লেটকৈ পৰিছে আৰু এতিয়া প্ৰায় 4টামানেই বাজিলি আৰু কাম আছিলে আমাৰ কিন্তু দিনটো এতিয়া মানে হস্পিটেলতেই গুচি গ'ল বাকী কি হৈছে কি নাই হোৱা এতিয়া অমিত কাকাই কৈ দিয়া মানে মোৰ নাকটো যোনে মোক মানে বাই পাৰ্চনেলি চিনি পায় তেখেতসকলে জানিব যে মোৰ নাকটো ভালকৈ চালে অলপমান বেকা এটা আছে আৰু মোৰ চাইনাছৰ প্ৰব্লেম এনি টাইম ব্লক হৈ থাকে উশাহ লওঁতে বিৰাট প্ৰব্লেম হয় তো এইটো চিধা কৰিব লাগিব ফাৰ্ষ্ট মানে চাৰ্জাৰী কৰিব লাগিব চাৰ্জাৰী কৰিবলৈ চিধা কৰিব লাগিব নাকৰ ভিতৰত মাংস বাঢ়ি আছে সেইখিনি কাটি পেলাই উলিয়াব লাগিব তেতিয়াহে মই ফ্ৰী হ'ম মানে আৰু এইটো মাহৰ ভিতৰত চাগে চাৰ্জাৰীটো কৰোৱা হ'ব আৰু তাৰ আগতে চিটি স্কেন কৰিব লাগিব ব্লাড টেষ্ট কৰিব লাগিব ECG কৰিব লাগিব বহুত কিবা কিবি আছে মানে এৰাউণ্ড 50,000 খৰচ এটা আহিল আৰু তো এই মাহৰ ভিতৰত চাগে কৰা হ'ব তো আপোনালোকে এনেও ভিডিঅ' চাই থাকে ডিটেইলছ গম পাই থাকিব কেতিয়া কৰে কি নহয় মানে আৰু বাকী এতিয়া আমি হস্পিটেলত ওলাই দিওঁ বহুত দেৰি হৈ গ'ল আৰু বহুত কিবা কাম থাকি গ'ল নাজানো এতিয়া যদি থাকি যাবলগীয়াও হৈ যাব পাৰে কিবা কাৰণ যি হয় আপোনালোকক দেখাই গৈ থাকিম তো ভিডিঅ'টো চাই থাকিব এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা Hey guys, ওলাই আহিছোঁ কিবা এটা খাবলৈ কিন্তু ভেজালতে আকৌ ভেজাল হৈ গ'ল বাইকখনৰ চকেট জাম্পাৰডালে অলপ প্ৰব্লেম দিছে এতিয়া আকৌ প্ৰব্লেম হৈ যাব নহ'লে ঘৰলৈ যাওঁতে এতিয়া আকৌ এটা ঠিক কৰাব লাগিব ইয়াত চকেট জাম্পাৰডাল মানে গাঁতত পৰি এনেকৈ বেকা হৈ মানে চকেট বেকা হৈ যায় তেতিয়া আকৌ চকেট জাম্পাৰডাল ঠিক কৰাব দিওঁ তেতিয়ালৈকে এইটো ঠিক কৰে মানে আমি খাই কৰি আহোঁগৈ তাৰপিছত চাওঁ কি কৰা যায় এতিয়া আমি যাওঁ বাইকখন ঠিক কৰাব দি থৈ যাওঁ আৰু গাইজ খাই বৈ আহিলোঁ কিন্তু বাইকখন নবনালোঁ কিয় মানে চকেট জাম্পাৰডাল বহুত বেয়া হৈছে তেওঁলোকে কৈছে যে নতুন লগাব লাগিব বুট চাইড লগাব লাগিব মানে দুইটা চাইড লগাব লাগিব বেক চাইডে সেইকাৰণে ভাবিলোঁ এনেও নগাঁৱতে সলামগৈ আৰু অকণ নহ'লে বহুত টাইম লাগিব এনেই দেৰি হৈ গৈ আছে অমিত কাকাৰ আৰু এটা কাম আছে এটা মানে জেগাত যাব আছে তাত গৈ পেলাই কামটো কৰিলোঁ তাৰপিছতে ফ্ৰী হৈ পেলাই আপোনালোকক দেখাম আৰু বেলেগ কি ভিডিঅ' বনাওঁ এতিয়া আমি আমাৰ কামটো কমপ্লিট কৰি লওঁ তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই দিম Hey guys, কাম চব শেষ মানে কাম যি কৰিবলগীয়া আছিল চব শেষ হৈ গ'ল বাকী এতিয়া আমি মানে এনেকুৱা জোৰে মানে প্ৰেছআপ কৰিব লাগিলে লাষ্টত মানে ৰুদ্ৰাক্সৰ ফ্ৰণ্টতে আছিলোঁ আমি আৰু এতিয়া পূৰা এণ্ডাৰ হৈ গ'ল আৰু মানে সেইটো কাৰণে ইয়াত সোমাই দিলোঁ অলপ প্ৰেছআপ কৰিলোঁ আৰু বস্তু কিনিবৰ কাৰণে সোমোৱা নাই আৰু বহুত ডেক'ৰেশ্যন কৰি আছে আপোনালোকক দেখুওৱা নহ'ল মানে ভাল নালাগে ন সেইকাৰণে তো এতিয়া ওলাই যাওঁ কি কৰোঁ ঘৰলৈ যাওঁ নাযাওঁ ডিচিশ্যনটো এতিয়ালৈকে ল'ব পৰা নাই চাওঁ আৰু এটা আছে সেইটো থাকি গ'ল পেইণ্টিং সেইটো কাৰণে ভাবি আছোঁ ঘৰলৈ এতিয়া যাওঁ কাৰণে অলপমান ৰখি দিওঁ সেইটোৱে আৰু
গাইজ এতিয়া আহিছোঁ ব্ৰেণ্ড ফেক্টৰী একচুৱেলি এটা হাফ পেণ্ট কিনিব লগা আছিলে সুমিতৰ মোৰ দুইটাৰে এটা ভাল তো সেইটোকে অফাৰ আছে বোলে ইয়াত কিবা আমি ৰাস্তা দি গৈ আহি থাকোঁতে মানে গম পাইছিলোঁ তাকে সোমালোঁ এতিয়া চাওঁ যদি কিবা পচন্দ লাগে লৈ পেলাই গুচি যামগৈ আমাৰ বস্তু একো চকুত লগাই নাই ইমান বস্তু আছে তথাপিতো চকুত লগা নাই এনেকুৱা এটা বস্তু নাই যোনটোত অফাৰ নাই ইমানেই অফাৰ কিন্তু মানে যোনটো আমাৰ কিনিব আহিছোঁ সেয়া এতিয়ালৈকে পোৱা নাই বাকী চবতে অফাৰ আছে আনকি চাওক আণ্ডাৰৱেৰ ইয়াতো অফাৰ 60% ভাবাৰ কাৰণে হৈছে 60% মানে দুটা পেক 389 60% অফ তো লৈ লৈছোঁ আৰু চান্সতে বুজা নাই আৰু আমাৰতো চাওঁ এতিয়া কি পাওঁ যদি পাই যাওঁ লৈ পেলাই গুচি যাম আৰু লৈ ল'ম আজি আৰু যি হয় গাইজ ফাইনেলি জাঙিয়া কিনি পেলাই ওলাই গুচি আহিলোঁ হাফ পেণ্ট চাইছিলোঁ এটা পচন্দ লাগিছিল দুইটাৰে মানে টোটেল মিলাই মেলি 4টামান পচন্দ লাগিছিলে ইমান দাম 2700-2800 টকা 2800 টকা বাই ওৱান Discount. গেট ওৱান দিলেও কিনিব নোৱাৰি এনেকুৱা চিটুৱেশ্যনত আছে ত' এতিয়া জাঙিয়া কিনি পেলাই গুচি যাওঁ গুৱাহাটীত মানে আল্টিমেটলি আমি জাঙিয়া কিনিবলৈ আহিলোঁ নাই বেলেগ কামতে আহিছোঁ সোমাইছোঁ হ'ল আৰু বাকী চাওঁ হাফ পেণ্ট ক'ৰবাত কিনি নহয় কিমানৰ ক'ৰবাত কিনিমেই এতিয়া ওলাই যাওঁ এতিয়া ব্ৰেণ্ড ফেক্টৰীৰ পৰা আৰু চাওঁ বাহিৰত ওলাই পেলাই ক'ৰবাত গ'লে আপোনালোকক দেখুৱাম চাই গৈ থাকিব গম পাই থাকিব সেইটোৱে আৰু নহ'লে পল্লত মজৰ যাম ফুটপাথ জিন্দাবাদ কিবা কবি এতিয়া তিনিটা কোনটো ল'বি এটা এইটো ল'ম নহ'লে এইটো ল'ম আৰু ভাল লাগিলে সেইকেইটা লৈ ল'ম এতিয়া মানে ডিচাইড কৰিব পৰা নাই মানে কি কৰোঁ হে গাইজ ফাইনেলি হাফ পেণ্ট কিনিলোঁ আৰু হাফ পেণ্ট কিনিলোঁ V2 পৰা ইয়াৰ পৰা V2 পৰা কিনিলোঁ উপায় নাই আৰু মানে ইয়াতে এটা পচন্দ হ'ল তিনিটা পচন্দ হৈছিলে তাৰ পৰা গোটেইকেইটা ল'ব নোৱাৰিলোঁ এটা মানে মোৰ চাইজত নিমিলিলে সেইকাৰণে বাকী এতিয়া আমি ঘৰলৈ যামগৈ আৰু অৱশ্যেকৈ বাইক আনিব গৈছে এইফালে পাৰ্কিং কৰা আছিলে তেতিয়া যামগৈ তাৰপিছত যদি কিবা দেখালোঁ নহ'লেতো নাই মানে অৱশ্যেকাৰ অপাৰেশ্যনটো যে অপাৰেশ্যনৰ কথা কৈছিলোঁ এতিয়া অপাৰেশ্যনটো মানে এইটো সপ্তাহতে কৰাই দিম বুলি ফাইনেল হৈছে মানে এইটো সপ্তাহতে অপাৰেশ্যন কৰাব আকৌ আহিম তেতিয়া আৰু ভিডিঅ' বনাম কিন্তু আজি চাগে আৰু বনাব নোৱাৰিম আৰু এতিয়া আমি যিহেতু ঘৰলৈ যামগৈ যদি আগলৈ কিবা হয় দেখাম নহ'লে একেবাৰে ঘৰলৈ যামগৈ প্লিজ ভিডিঅ'টো চাই থাকিব ভাত খাই উঠি পেলাই আমি দেখা পালোঁ অলপমান আহি পেলাই যে ইয়াতে মেচিনৰ থ্ৰু দি মানে কোন আইচক্ৰীমটো তাত সুমিতে ক'লে ফাৰ্ষ্ট টাইম ট্ৰাই কৰোঁ তাকে সি ট্ৰাই কৰিলে আপোনালোককো অলপমান তাতে দেখালোঁ আমি যে গুৱাহাটী গ'লোঁ আপোনালোকক ভাবিছিলোঁ আৰু কিবা কিবি অলপমান স্পেচিয়েলি ভিডিঅ'জ কেইটামান আৰু ভালকৈ দেখাম বুলি পেলাই কিন্তু অপাৰেশ্যনটো যিহেতু কৰিব লগা আছিলে পাপাই ক'লে ছেম ডে কৰাবৰ কাৰণে কিন্তু আমি একদিন ডিলে কৰি পেলাই কৰাম কাৰণ বস্তু যোগাৰো কৰিব লাগিব যিহেতু তো পাপাই কথা পাতোঁতে আলোচনা কৰোঁতে পাপাই ক'লে ডাইৰেক্টলি ঘৰলৈ গুচি আহ তাকে আমি গুচি আহিলোঁ তাৰপিছত একো দেখুওৱা নহ'ল তে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো কেনেকুৱা পালে লাইক কৰি দিব কমেণ্ট কৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো টিপি দিব আজিলৈ তেতিয়াহ'লে ইয়াতে শেষ কৰিছোঁ বাই বাই আৰু আশা থাকিল আগলৈ যাতে তেনেকৈ ছাপোৰ্ট কৰি যায়